নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। ৰঙা চাহ একাপেৰে আৰম্ভৰ দিনটো। আমাৰ ঘৰৰ পাৰকেইটা মা দেউতাই যিমানেই চাউল নিদিয়ক কিয়, সিহঁতিকেইটাই মই শুই উঠাৰ পিছতে ইমান আমনি কৰি থাকে ন, সিহঁতক চাউল দিবই লাগিব। আজিৰ দিনটো কি কৰোঁ তাকে দেখাওঁ। শেৱালি ফুল অলপ বুটলিলোঁ। এইটো সময়ত সকলোৰে জ্বৰ কাহ হয়। শেৱালি ফুল বুটলি আমি ধুনীয়াকৈ ধুই পিঁয়াজ জলকীয়া দি ভাজি বনাব লাগে। খাই বহুত ধুনীয়া লাগে। অলপ তিতাটো থাকে বাৰু, তিতাটো থাকিলেও সেই তিতাটো খাব পাৰিলে ভাল। মই খাই খুবেই ভাল পাওঁ। খালি ৰেচিপিটো দিম বুলিয়ে ফুল বুটলিছিলোঁ, কিন্তু আমাৰ ধুমুহাত গছ পৰিলে, কাৰেণ্ট নাছিলে। ফোনৰ চাৰ্জ নথকাৰ কাৰণে ৰেচিপিটো ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ। আন এদিন তেনেকুৱা ৰেচিপি এটা দিম বাৰু। খালি আজি ভিডিঅ' কৰিব নোৱাৰিলোঁ ফোনৰ চাৰ্জ নথকাৰ কাৰণে। আপোনালোকে তেনেকৈ ৰান্ধি খাই চাবচোন, কেনেকুৱা পায় জনাব। আৰু শেৱালি ফুলটো ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই থৈ বহুত দিনলৈকে খাব পাৰি। খুবেই ভাল, স্বাস্থ্যৰ কাৰণে খাব লাগে। আৰু কেইদিনমান পিছত ভালদৰে ফুলিব। এতিয়া ফুলবোৰ কমকৈ পৰিছে। এয়া ধুমুহাত আমাৰ অমিতা ভাগিলে, সেইখিনি বুটলি ধুনীয়াকৈ থৈ দিছোঁ। ডাঙৰ ডাঙৰে হৈছিলে। কুচিয়া আৰু কলডিলৰ ৰেচিপি এটা দিব লৈছে। পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ, নহৰুখিনি কাটি, আদা জলকীয়া কুচিয়াখিনি কাটি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। কলডিলটো পিহনাত দি দিলোঁ। পিহনাত দিলে বেছি ভাল লাগে। তেল গৰম হৈ গ'ল, নিমখ হালধি দি দিয়া হ'ল তেলত। নহৰুখিনি দি লৈছোঁ, তাৰপিছত আদা দিলোঁ। পিঁয়াজ দিয়াৰ পিছত জলকীয়াটো বাৰু আমাৰ বেছিকৈ খোৱাৰ কাৰণে বেছিকৈ দিছোঁ। আপোনালোকে যিটো জোখত খায় সেইটো জোখত দিব। এয়া কুচিয়াখিনি দি দিলোঁ। দিয়াৰ পিছত অলপ সময় তেলত এনেকৈ লৰাই তেলতে অলপ সিজিব দিওঁ। ভালদৰে লৰাই তেল আৰু নিমখ হালধিখিনি মিহলি হ'ব দিছোঁ। এনেদৰে অলপ সময় ৰাখি থ'ম। এয়া এনেকুৱা হৈছে। এনেদৰে অলপ ভাজি লৈ তাৰপিছত কলডিল আৰু আলুখিনি দিম। কলডিল আলু দিয়া হ'ল। তাৰপিছত এনেকৈ লৰাই থাকিম অলপ দেৰি, সকলোখিনি মিহলি হ'বৰ কাৰণে। এনেদৰে অলপ সময় লৰাই ৰাখি ঢাকন মাৰি দিলোঁ। ঢাকন মৰাৰ পিছত এয়া এনেকুৱা হৈছে। তাৰপিছত অকণমান পানী দি দিম, গৰম পানী। গৰম পানী অলপ দি দিছোঁ, দি সিজিবৰ কাৰণে ঢাকনি দি দিম। এয়া উতলিছে। হৈ গ'ল আৰু হৈ গ'ল। কেনেকুৱা পালে মোক এই ৰেচিপিটো জনাব। দুপৰীয়া
গৰু পানী খুৱাবলৈ গৈছিলোঁ, তেতিয়া কৰা এইটো ভিডিঅ'। আমাৰ ঘৰৰ সন্মুখতে আছে এখন বিল। ইয়াতে সাঁতুৰি নাদুৰি ডাঙৰ হ'লোঁ আমি। ইয়াতে আমি সাঁতুৰিব শিকিছিলোঁ। ইমান এটা সুন্দৰ পৰিৱেশ চাওকচোন। আবেলি পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতে কৰিছিলোঁ। চৰাইখিনি কেনেকৈ উৰিছে, এটা সুন্দৰ পৰিৱেশ। কহুৱা ফুলি আছে। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।